অঁ ৰ'বচোন, এই মানুহগৰাকীক চিনি পায় নেকি? অঁ পাওঁ, মোৰ লগৰ হয়। কিবা কাম আছিলে নি? অঁ আছিলে। আপুনি তাইক ঘৰটো দেখাই দিব পাৰিবনে? অঁ পাৰিম, ব'লক। ব'লা। অই মনা ৰচোন, এই তোক কোনোবাই লগ কৰিব আহিছে। আপোনাৰ লোনটো দিয়ক। মানে ছাৰ, মোৰ অকণমান প্ৰব্লেম হৈ আছে, দুদিনমানৰ পিছত দিম লোনটো। হ'ব, 2 দিনহে সময় দিছোঁ। যদি নিদিয়ে মই আপোনাৰ ঘৰৰ বস্তু চব উঠাই লৈ যাম কিন্তু। ঐ শুনচোন, ৰচোন, এই যা না তই। এই কি হ'ল ৰচোন? তই ঘৰটো দেখাই দিলি, এতিয়া সদায় আহি মোক ঘৰত আমনি কৰি থাকিব। বাইদেউ ৰ'বচোন। মই পৰহিলৈ দিম বুলি কৈছিলোঁ নহয় পইচাকেইটা। এই ৰ'ব, মই আপোনাক এড্ৰেছ এটা সুধিবলৈহে ৰখাইছিলোঁ। আৰু আপুনি যে কৈছে পইচা, এই লোনৰ পইচাটোৰ কথা ন? আপোনাৰ যে লগৰজনীয়ে কালিয়ে মোক পইচাটো দিলে। পইচা দিলে? অঁ অঁ ভাইটি ৰ'বাচোন, কেলে? এই মোৰ লগৰ মনা যে কেইটকা দিব লাগেনো? কেলে আপুনি ভৰি দিব নেকি? অঁ দিম। 5,000 টকা দিয়ক। দিয়ক স্কেনাৰখন। আৰু আপুনি ইমান চিন্তা কৰিব নালাগে, যাওক। কিউজিন, চৰি।